নমস্কাৰ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। এটি বিশেষ বিষয়ৰ ওপৰত দুআষাৰমান কম বুলি আহিছো। গতিকে সময় নষ্ট নকৰি মূল কথালৈ আহোঁ। চাওক, আমি জানো যে আমাৰ জীৱনটো নিচেই খন্তেকীয়া, কিন্তু সমস্যা সেইখিনিতেই যে আমি এই সত্যটো মানি ল'বলৈ কষ্ট পাওঁ আৰু সেইবাবে আমি প্ৰতি মুহূৰ্ততে আমাৰ জীৱনটো সজাবলৈ যত্ন কৰোঁ। ভাল কথাই দিয়কচোন, হাজোন কাচোনেৰে যদি থকা সময়কণক সুখৰ কৰিব পাৰোঁ, কি লোকচান নহয় জানো? কিন্তু সুখ কি জানেনে? প্ৰাপ্তিৰ মাজেৰে পোৱা সুখ সদায় খন্তেকীয়া। পুনৰ প্ৰাপ্তিৰ বাবে মনে উঠি পৰি লাগে। ফলত আমি সুখ উপভোগৰ পৰা বঞ্চিত হওঁ। কিন্তু এটা কথা মনত ৰাখিব যে দানৰ সুখ সদায় বেছি। কিন্তু দান কৰিব পৰাকৈ আমি জানো সকলো দিশৰ পৰাই পৰ্যাপ্ত? নহয়, আমি প্ৰত্যেকেই কিবা নহয় কিবা দিশত অপৰ্যাপ্ত। গতিকে কি কৰিম ভাবক, আপোনাৰ সন্মুখত এজন ব্যক্তি মৃত্যু দিশলৈ গতি কৰিছে। আত্মীয়ৰ কান্দোনে আপোনাক জানো বিচলিত নকৰিব? আমি প্ৰত্যেকেই একো নোৱাৰিলেও এটি দান কৰিব পৰাকৈ সক্ষম, আৰু সেয়া হৈছে ৰক্তদান। চাওক, তেজ দি আজিলৈকে কোনো মানুহ মৰাৰ উদাহৰণ এই পৃথিৱীত নাই, কিন্তু তেজৰ অভাৱত প্ৰতি মিনিটত বহু লোকৰ মৃত্যু হৈ আছে আজিও। ই জানো মানৱতাৰ বাবে ভাল খবৰ? ৰক্তদান মহান দান বুলি চিঞৰি থাকিলেই নহব। আমি প্ৰত্যেকেই নিজে দিয়াৰ উপৰিও আন 10 জনক এই কাৰ্যৰ প্ৰতি উৎসাহিত কৰিব লাগিব। আহক, আমি প্ৰত্যেকেই নিজৰ লগতে আন এটি জীৱনৰ সুস্বাস্থ্যৰ বাবে নিয়মিত ৰক্তদান কৰোঁ। মনত ৰাখিব, এজন সুস্থ ব্যক্তিয়েহে এখন সুস্থ সমাজ গঢ় দিয়াত সহায় হ'ব পাৰে। এতিয়া আপোনালোকৰ মনলৈ কিছুমান প্ৰশ্ন আহিব পাৰে, যেনে ৰক্তদান কি? ৰক্তদান বৰ ভয় লগা নেকি? ৰক্তদান কৰিলে আমাৰ দেহৰ ক্ষতি হ'ব নেকি? এই সকলোবোৰ প্ৰশ্নৰ একেলগে উত্তৰ লৈ মই আপোনালোকলৈ লৈ আহিম ৰক্তদানৰ সজাগতামূলক চুটি নাট ৰক্ত শৃংখল। আৰু এই নাটখনি আপলোড দিয়াৰ লগে লগে আপোনাৰ মোবাইলত শুনিবৰ বাবে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু এই কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ।